নমস্কাৰ, আমাৰ চেনেললৈ সুস্বাগতম। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ কৈলাশ। আমি গুৱাহাটীৰ পৰা এইখিনি কেনেকৈ পালোহি সমূহ বিৱৰণী বিস্তৃতভাৱে আপোনালোকক জনাম। কেৱল আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। হৰ হৰ মহাদেৱ। হৰ হৰ Shiva 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 Shankara Adi Deva Shankara Adi Deva Shambhu Bholanath Shambhu Bholanath Yogi Mahadev Shiva। হিন্দু সনাতন ধৰ্মত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ বাবে এক কৌতূহল তথা আস্থা ভক্তিৰ স্থল কৈলাশ পৰ্বত। এই কৈলাশ পৰ্বতৰ অধিপতি বাবা ভোলানাথ দেৱাদিদেৱ মহাদেৱৰ প্ৰিয়স্থল এই কৈলাশ পৰ্বত, য'ত তেওঁ মা পাৰ্বতী গোসাঁনীৰ লগত সপৰিয়ালে বাস কৰে বুলি আমাৰ হিন্দু সনাতন ধৰ্মপুথিসমূহত বিস্তাৰভাৱে বৰ্ণিত আছে। কৈলাশ পৰ্বত চীন দেশৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নগাৰী প্ৰান্তত অৱস্থিত। তিব্বতী ভাষাত কৈলাশ পৰ্বতক গংগু ৰিনপোচে অৰ্থাৎ বৰফেৰে তৈয়াৰী দামী ৰত্ন বুলি জনাজাত। হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ তীৰ্থভূমি কৈলাশ পৰ্বতৰ দৰ্শন তথা পৰিক্ৰমা লগতে মানস সৰোবৰৰ প্ৰদক্ষিণাৰূপ দৰ্শন সকলো সনাতন ধৰ্মত বিশ্বাসী লোকৰ এক আশা থাকে। এই আশা আমাৰো আছিল। বাবা মহাদেৱক কোটি কোটি ধন্যবাদ যে তেখেতে আমাৰ এই সপোন দিঠকত পৰিণত কৰিলে। মহাদেৱৰ আশীৰ্বাদত তিনিদিনীয়া কৈলাশ পৰ্বতৰ পৰিক্ৰমা খোজকাঢ়ি কৰিবলৈ আমাক শক্তি সামৰ্থ্য দিলে। এক ভাবিব নোৱাৰা বিৰল অনুভূতি। শত জনম লৈও হয়তো পাহৰিব নোৱাৰিম এনে এক বিস্ময়কৰ তথা ৰোমাঞ্চকৰ অনুভূতি। কৈলাশ পৰ্বত আৰু কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে তিনিখন দেশৰ সহমতৰ ওপৰত নিৰ্ভৰ কৰে। লগতে বহুতো নথি পত্ৰৰো প্ৰয়োজন হয়। বিগত 2020 চনৰ পৰা 2024 চনলৈ মুঠ 5 বছৰৰ বাবে চীন প্ৰশাসনে ভাৰতীয় নাগৰিকৰ বাবে এই যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। 5 বছৰৰ অন্তত অৰ্থাৎ এই বছৰ 2025 চনত চীন প্ৰশাসনে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। কৈলাশ পৰ্বত তথা কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে ভাৰত তথা চীন প্ৰশাসনৰ মাজৰ কূটনৈতিক পৰিৱেশেও মহত্বপূৰ্ণ কাম কৰে। চীন প্ৰশাসনে কৈলাশ পৰ্বত তথা কৈলাশ মানসৰোবৰৰ বাবে ভাৰতীয়সকলক ব্যক্তিগত ভিজা প্ৰদান নকৰে। ইয়াৰ বাবে তেওঁলোকে সামূহিক ভিজা অৰ্থাৎ গ্ৰুপ ভিজাহে প্ৰদান কৰে। একোটা গ্ৰুপ অতি কমেও 40 জনমান যাত্ৰী থাকিব লাগে। এই যাত্ৰাটো ভাৰতীয় চৰকাৰৰ অধীনত বিদেশ মন্ত্ৰালয়ৰ সহায়তো কৰিব পৰা যায়। এই বছৰ 2025 চনত 5 বছৰৰ অন্তত চৰকাৰীভাৱে এই যাত্ৰাৰ শুভাৰম্ভ হৈছে। চৰকাৰীভাৱে যাবলৈ সকলোৰে ভাগ্যত নিমিলে, যিহেতু অতি কম সংখ্যক লোককহে লটাৰী যোগে নিৰ্বাচন কৰা হয়। সেয়েহে আমি 2025 চনত এটি দিল্লী বেছড ট্ৰেভেল এজেঞ্চিৰ সহায়ত এই যাত্ৰা কৰিবলৈ অগ্ৰসৰ হৈছিলোঁ। আমি এপ্ৰিল মাহৰ পৰা এই যাত্ৰাৰ বাবে যাৱতীয় নথি পত্ৰৰ যোগাৰ কৰি ট্ৰেভেল এজেঞ্চিৰ সহায়ত এপ্লাই কৰিছিলোঁ। আমাৰ মতে দিন বাৰ মিলাব নোৱাৰোঁ। যাৰ যেনেভাৱে দিন বাৰ পৰে সেই দিনতে এই যাত্ৰা আৰম্ভ কৰিব লাগিব। আমি নিজকে সৌভাগ্যৱান বুলিয়েই ভাবিছোঁ যে আমি শাওণ মাহৰ আৰম্ভণিতে এই যাত্ৰা কৰিবলৈ পাইছোঁ। কৈলাশ পৰ্বতলৈ যোৱা যাত্ৰাপথ 4টা। প্ৰথম হৈছে ভাৰতবৰ্ষৰ দেৱভূমি খ্যাত উত্তৰাখণ্ডৰ লিপুলা পাছ হৈ চাইনাৰ অধীনত থকা তিব্বতলৈ কৰা যাত্ৰা। ভাৰত চৰকাৰে চৰকাৰীভাৱে কৰা কৈলাশ যাত্ৰাত এই পথটো নিৰ্বাচন কৰিছে। এই যাত্ৰাৰ বাবে প্ৰায় 22ৰ পৰা 23 দিনৰ আৱশ্যক হয়, যদিহে বতৰে কোনো বিধি পথালি নিদিয়ে। দ্বিতীয় পথ হৈছে ছিকিমৰ নাথুলা পাছৰ পৰা চাইনাৰ অধীনত থকা তিব্বতলৈ কৰা যাত্ৰা। এই পথটো ভাৰত চৰকাৰৰ চৰকাৰীভাৱে কৰা কৈলাশ যাত্ৰাৰ বাবে নিৰ্বাচিত পথ। এই যাত্ৰাত প্ৰায় 21ৰ পৰা 22 দিনৰ প্ৰয়োজন হয়। তৃতীয় পথ হৈছে কাঠমাণ্ডুৰ পৰা চাইনাৰ অধীনত থকা তিব্বতলৈ কৰা যাত্ৰা। এই যাত্ৰা স্থলপথৰ সহায়ত কৰিব পাৰি। এই যাত্ৰাৰ বাবে প্ৰায় 15 দিনমানৰ প্ৰয়োজন হয়। চতুৰ্থ পথ হৈছে লক্ষ্ণৌ হৈ নেপালগঞ্জ, চিমিকোট আৰু তাৰ পিছত চাইনাৰ অধীনত থকা তিব্বতলৈ কৰা যাত্ৰা। এই যাত্ৰা হেলিকপ্টাৰ, এৰোপ্লেন তথা কিছু অংশ স্থলপথেৰেও কৰিব পাৰি। এই যাত্ৰাৰ বাবে প্ৰয়োজন 12 দিনমানৰ।
অৱশ্যে বতৰৰ ওপৰতহে বাকীখিনি নিৰ্ভৰ কৰে। আমি এই চতুৰ্থ পথৰ সহায়ত কৈলাশ পৰ্বতৰ প্ৰদক্ষিণ কৰিবলৈ অগ্ৰসৰ হৈছিলোঁ। আজি ইংৰাজী 19 জুলাই। আমাৰ যাৱতীয় বস্তু বাহানি বান্ধি লৈ গুৱাহাটীৰ পৰা বাবা মহাদেৱৰ বসতিস্থল কৈলাশলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ গুৱাহাটী ঘৰৰ পৰা প্ৰথমে টেক্সি এখনৰ সহায়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'লোঁ। এই বিমানবন্দৰৰ পৰা আমি উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌলৈ যাত্ৰা কৰিলোঁ। আমাৰ বিমানৰ সময় দুপৰীয়া 4:30 বজাত। সন্ধিয়া প্ৰায় 6:30 বজাত আমি বিমানৰ পৰা লক্ষ্ণৌ অৱতৰণ কৰিম। আমি আহি পালোঁহি এতিয়া লক্ষ্ণৌ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। গুৱাহাটীৰ পৰা আমাৰ ফ্লাইটখন এতিয়া ইয়াতে লেণ্ড কৰিছে। অতি ধুনীয়া চাফ চিকুণ লক্ষ্ণৌ এয়াৰপৰ্টটো যথেষ্ট আহল বহল, আমি ভাল পাইছোঁ। আৰু সোমাই আমাৰ এটা কথা খুবেই ভাল লাগিছে, জেগাই জেগাই লিখা আছে আপুনি সাহক কাৰণ আপুনি লক্ষ্ণৌত আছে। এই নৱাবকে চেহেৰ লক্ষ্ণৌ, সঁচাকৈ বৰ ভাল লাগিছে। আজি আমাৰ দ্বিতীয় দিন। আজি আমাৰ বৰ্তমান যাত্ৰা নেপালগঞ্জৰ পিনে আগত, যিহেতু আমি তালৈ আকৌ আমাৰ আজিৰ পৰা এজেঞ্চিতে আমাৰ গোটেই দায়িত্বখিনি লৈছে। এজেঞ্চিটোৱে আমাক এতিয়া এয়াৰপৰ্টৰ পিনে মাতিছে, এয়াৰপৰ্টত পিকআপ পইণ্ট দিছে, আমি তালৈ আগত। এতিয়া আমি কালি ৰাতি থকা গেষ্ট হাউচটোতে আছিলোঁ, এতিয়া আমাৰ টেক্সি আহি পাইছেহি, গতিকে আমি এতিয়া এয়াৰপৰ্টৰ পিনে যাবলৈ লৈছোঁ। হৰ হৰ মহাদেৱৰ নাম লৈ। আজি 20 জুলাই, ইংৰাজী 20 জুলাই, আৰু আজিৰ পৰাই আমি মহাদেৱৰ কৈলাশ দৰ্শনৰ প্ৰথমটো খোজ ইয়াৰ পৰাই আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাবাৰ ঘৰ কৈলাশলৈ আমাৰ যাত্ৰা সুগমে পৰিচালিত হয়। ओम नमः शिवाय। ओम नमः शिवाय। এতিয়া সময় 3:25 হৈছে। আমি এইখিনি সময়ত আচলতে আমি নেপাল বৰ্ডাৰ সোমাই যাব লাগিছিলে। আমি যিহেতু আগতে আপোনালোকক ক'লোঁ, আমি লক্ষ্ণৌৰ পৰা আজি ৰাতিপুৱা 9:30 মানৰ ভিতৰত আমি লক্ষ্ণৌৰ পৰা নেপালগঞ্জৰ এই বাছখন 45জনীয়া বাছ এখনত আমি গৈ আছোঁ। মানে বলে বম চলি আছে যে শাওণ মাহ, সেইটো কাৰণে ৰাস্তাটো বদলাই দিলে, বেলেগ এটা ৰুটেৰে আমাক আনিছে, যাৰ কাৰণে মানে আমাৰ 1-1.5 ঘণ্টা অতিৰিক্তভাৱে আমি খৰচ কৰিবলগীয়া হৈছে। একো নাই বাৰু, কিন্তু এতিয়া আমি গৈ আমি ইণ্ডিয়া ক্ৰছ কৰিলোঁ, কৰি পেলাই নেপালৰ পিনে সোমাই গৈ আছোঁ নিনাইলাই। এতিয়া এইখিনি জেগা আমি খোজকাঢ়ি যাব লাগিব। এইখিনি যিহেতু বৰ্ডাৰ এৰিয়া, ইণ্ডিয়া গাড়ীখিনিও চেক হ'ল। আৰু ইয়াত আপোনাৰ আমাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, যিকোনো ID কাৰ্ড দি পেলাই আপুনি পাৰ হ'ব পাৰিব। আমি এতিয়া ইণ্ডিয়া পাৰ হৈ নেপালত সোমালোঁ। এইখন নেপালৰ গেট। এতিয়া আমাৰ ইয়াত আকৌ এবাৰ চেকিং হ'ব, তাৰপিছতে আমি প্ৰপাৰলি নেপালত সোমাব পাৰিম। ঠিক আছে। এয়া নেপালত সোমাই গ'লোঁ। নেপালত সোমালোঁ। ইয়াতে পাছ দিলে আমাক, আমাৰ নথি পত্ৰসমূহ চেক কৰিলে আৰু গোটেই বয় বস্তুসমূহ চেক কৰিলে। বহুত চিষ্টেম নাই, মানে বহুত চিষ্টেমেটিক অৰ্ডাৰত নহয়, সেইটো কাৰণে মানে অলপ কষ্ট হ'ল। আৰু তথাপিও যি হওক, আমি এতিয়া পাছ পালোঁ। আমি এতিয়া আমাৰ গ্ৰুপৰ আগৰ মানুহখিনিৰ লগত আমি আগুৱাইছোঁ, আগলৈ চাই থাকিম। আমাৰ হোটেল, য'ত আমাক আজি ৰাতি ৰাখিব। নেপালগঞ্জ হোটেলৰ আমি এতিয়া আমাৰ ৰুমটো চাওঁগৈ। 5-1
কিমান আছিলে আমাৰ ৰুম নম্বৰ আছিলে 510 ঠিক আছে আমি এতিয়া ইয়াত আহি পেলাই নেপালগঞ্জৰ হোটেল চলিটি ইন ৱেষ্টিনত আহি পালোহি এতিয়া আমি এতিয়া ফ্ৰেছ হ'লোঁ লাঞ্চ হ'ল বৰ ধুনীয়া হোটেল এখনতে আছোঁ এতিয়া আমাক এতিয়া মানে তেওঁলোকে এটা কনফাৰেঞ্চ হলত মাতিছে যাতে আমাৰ নেক্সট যিখিনি আমাৰ বাকী কেইদিনৰ যিটো প্লেনিং কেনেকৈ নিব কি কৰিব আমাৰ বহুতখিনি বস্তু আছে যেনেকৈ তেওঁলোকে আজি আমাৰ যিবিলাক আমি ট্ৰলি বেগ তাৰপৰা ইয়ালৈ আনিছিলোঁ সেইবিলাক চববিলাক এতিয়া আমাক নিব নিদিয়ে ইয়াত তেওঁলোকৰ কিছুমান স্পেচিফিক আমাক বেগ দিব ডাফল বেগ দুটা দিব আমাৰ দুইজনৰে দুটা বেকপেক দিব সেইকেইটাহে আমি পাৰ্টিকুলাৰলি লৈ যাব লাগিব আৰু গোটেইকেইটা ৰং চংকৈ যাতে তেওঁলোকে নিজৰ এজেঞ্চিৰ যিখিনি মানুহ আহিছে সেই মানুহখিনি ধুনীয়াকৈ তেওঁলোকে ধৰিব পাৰে গতিকে আমি এতিয়া সেইখিনি প্লেনিঙৰ কাৰণে তেওঁলোকে কেনেকৈ কি যোগাৰ কৰিছে কি কৰিব প্লেনিংটো কি নেক্সট 8 দিনৰ তেওঁলোকে আমাক সেইটো তাৰপৰা ক'বলৈ মাতিছে তাত এটা কনফাৰেঞ্চ হ'লত গতিকে আমি তালৈ যাওঁ Thank you everybody for coming here for this Kailash Mansarovar Yatra trip. This is, as you know, sorry I started in English. जैसा कि आप जानते हैं कैलाश मानसरोवर यात्रा हिंदी में হৰ হৰ মহাদেৱ আজি ইংৰাজী 21 তাৰিখ 21 জুলাই আৰু আমি আমাৰ এই নেপালগঞ্জত থকা হোটেলখনৰ পৰা চিমিকোট বুলি জেগা এটা পালেগৈ আৰু এতিয়া আমাৰ প্ৰায় সকলো যা যোগাৰ কমপ্লিট হৈছে দুটা বেটছত নিব আমি ছেকেণ্ড বেটছটোত পাইছোঁ সেইকাৰণে অলপ ভালেই পাইছোঁ বাৰু সময় পাইছোঁ ৰাতিপুৱা বেটছটো 4টাতে ৰাওনা হ'ল এতিয়া 6টা বাজিছে আৰু আমি ৰেডি হৈছোঁ মা ভগৱতীক স্মৰণ কৰি বাবাৰ ঘৰলৈ আমি ইয়াৰ পৰা নেপালগঞ্জৰ পৰা আমি খোজ দিছোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ স্বামীৰ সৈতে আমাৰ যাত্ৰাটো গোটেই ভাল হয় আৰু ধন্যবাদ আৰু এটা কথা আমি কালি গম পালোঁ কালি আমাৰ যিখন ব্ৰিফিং ছেশ্যন আছিলে তাত আপোনালোকৰ আমি গম পালোঁ যে আমাৰ নৰ্থ ইষ্টৰ পৰা অকল আমিয়ে আহিছোঁ কোনো মানে অসমে হওক বা নৰ্থ ইষ্টৰ বেলেগ কোনো ঠাইৰ পৰা কোনো অহা নাই বাকীখিনি গোটেইখিনি বাহিৰৰ দিল্লী চাউথ ইণ্ডিয়া এনেকুৱা মানুহখিনি আছে আমাৰ টোটেল 73 জন আছে আমাৰ বেটছত গতিকে আমাৰ তাৰ ভিতৰত আমিয়ে আছোঁ গতিকে তেওঁলোকেও মানে ভাল পাইছে খুব কম মানুহে আহে বুলি কৈছে নৰ্থ ইষ্টৰ পিনৰ পৰা গতিকে আগুৱাই যাম এয়াৰপৰ্টত পিনে আজি আমি চিমিকোট বুলি জেগা এখন পামগৈ নেপালতে আছে সেইখিনি আমাৰ সৰু এয়াৰক্ৰাফ্ট এখনে লৈ যাব য'ত 15 পৰা 20 জন মানুহ মেক্সিমাম বহিব পাৰে এয়া আপোনালোকে দেখিছে এইটো আছিলে আমাৰ বেগ যিটো আমি গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ এতিয়া এখেতসকলে আমাক এনেকুৱা ধৰণৰ এইটো চাইজৰ এনেকুৱা ডাফল বেগ বুলি কয় তেওঁলোকৰ মেক্স হলিডেজৰ ফালৰ পৰা দুটা দিছে এটা মোৰ স্বামীৰ নামত আৰু এটা মোৰ নামত এতিয়া আমি এই দুটা বেগতহে আমাৰ বয় বস্তুখিনি এইটো বেগৰ বয় বস্তুখিনি আমি এই দুটা বেগত ট্ৰেন্সফাৰ কৰিছোঁ আৰু এই দুটা বেগেহে আমি লৈ যাব লাগিব আৰু এয়া দেখিছে তেওঁলোকে বেকপেক দুটাও দিছে আগৰ ভিডিঅ'ত আমি কৈ দিছিলোঁ সুন্দৰ ধুনীয়া বেকপেক দুটাও দিছে আৰু এই 4টা বস্তুহে আমাৰ লগত যাব তাৰমানে এতিয়া আৰু আমি গুৱাহাটীৰ পৰা যিটো আমি বেগত আমাৰ বয় বস্তু লৈ আহিছিলোঁ সেই বেগটো আমি এই নেপালগঞ্জৰ এইখন হোটেলতে লকাৰ ৰুমৰ সুবিধা আছে ইয়াত থৈ যাব লাগিব আৰু আমি যেতিয়া উভতি আহিম সেই উভতি আহোঁতেহে আমি আকৌ এই বেগটো আমাৰ বেগটো আমি লৈ যামগৈ এতিয়া আজি সময় আপোনাৰ বৰ্তমান 8টা বাজিব হ'ল আমি আমাৰ আজি ফ্লাইট আছিলে 7:30 বজাত কিন্তু আমাৰ আৰু আমাৰ হোটেলৰ পৰা নিয়া কথা আজি 6টা বজাত কিন্তু আমি বৰ্তমানলৈকে এতিয়া 8টা বাজিছে ইয়াতে আছোঁ যিহেতু আমাৰ তাৰপৰা গম পাইছোঁ যে ফ্লাইটবিলাক ডিলেই আছে কি আপোনাৰ চিমিকোট বুলি যিখিনি জেগালৈ আমি নেপালগঞ্জৰ পৰা যাম সেইখিনি বৰ্তমান বহুত যথেষ্ট বৰষুণ হৈ আছে যিকাৰণে আমি যাব নোৱাৰিম অলপ দেৰি হ'ব ডিলে হ'ব গতিকে আমাক যিখিনি মানুহ আমাৰ অলৰেডি এটা বেটছ তালৈকে গ'ল তেওঁলোকে তাতে এয়াৰপৰ্টতে ৰৈ আছে আমাৰ যিখিনি বৰ্তমান আমি ইয়াতে আছোঁ আমাক ইয়াতে থাকিব দিছে তাকে আমাৰ আজি দিনটোৰ ভিতৰত গৈ পালেই হ'ল তালৈকে
সেইকাৰণে আমি আশা কৰিছোঁ যাতে বতৰটো ভাল হয় আৰু আমি সোনকালে আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে যাব পাৰোঁ। মহাদেৱে আমাক সহায় কৰক। সেইখিনি ধন্যবাদ। আমি ইয়াত প্ৰথম এখন আমাৰ হোটেলৰ সন্মুখতে পালোঁ। এই টমটমখনত উঠি পেলাই আমি মা বাগেশ্বৰী দেৱীৰ মন্দিৰলৈ আহিছোঁ। যিহেতু আগৰ ভিডিঅ'ত আমি আপোনালোকক ক'লোঁ যে আমাৰ ঠাইখন দিলেই গৈছে, তাতে চিমিকোটত ভয়ংকৰ বৰষুণ দি আছে। সেয়েহে তাতে আমাৰ আগতকৈ যাত্ৰীবিলাকে যাব পৰা নাই। সেয়েহে আমি ভাবিলোঁ এইকণ সময় আমি গোসাঁনী আছে বুলি ইয়াতে গম পালোঁ। ইয়াতে সতী গোসাঁনীৰ অংশ কৰিছিলে, সেইকাৰণে ভাগ কৰিছিলে ইয়াতে কৰিছিলে। এতিয়া আমি তালৈ গৈ আছোঁ। আমাৰ মাধ্যমেৰে আপোনালোককো আমি দৰ্শন কৰোঁ। এতিয়া আহি পেলাই মা বাগেশ্বৰী মন্দিৰ পালোহি। এয়া আছে নেপালত। আপোনাৰ এয়া হৈছে এখন শক্তিপীঠ, য'ত মাৰ আপোনাৰ জিভা পৰিছিলে। আইসা মা কামাখ্যা মন্দিৰ লিখা এখন শক্তিপীঠ। আজি আমাৰ সৌভাগ্যক্ৰমে সেইটো আমাৰ ফ্লাইটখন ডিলে হৈছিলে। আমি আহি এই মন্দিৰ প্ৰাংগণ পালোহি। ইয়াত বিশেষ ভিৰ চিৰ আমাৰ কামাখ্যা মন্দিৰ লিখা নহয়, তথাপি অলপমান আছিলে, কিন্তু বৰ বিশেষ নহয়। এতিয়া আমাৰ অতি সোনকালে ভালকৈ দৰ্শন হৈ গ'ল। এতিয়া তাকে মাক আমি ভাবিছোঁ যাতে সোনকালে আমাৰ গোটেই ৰাস্তাৰ বতৰটো ঠিক কৰি দিয়ে, যাতে আমি সোনকালে বাবাৰ ঘৰ হৈ পাওঁগৈ। পাছপোৰ্ট কৰিছে বৰ্ডিং পাছ লৈ পেলাই আমি নেপালগঞ্জত নেপাল এয়াৰপৰ্টত গৈ আছোঁ। এতিয়া ইয়াৰ পৰা আমাৰ ফ্লাইটখনে আমাক নেপালগঞ্জৰ পৰা চিমিকোটলৈকে লৈ যাব। আহক, ৰাতি তাতে ষ্টে হ'ব। ইমান ৰাতিপুৱা 4টা বজাৰ পৰা অপেক্ষা। এতিয়া যেনিবা ভাল লাগিছে বৰ্ডিং পাছটো পাই পেলাই। আমাক চিমিকোটত এনেকৈ স্বাগত কৰিছে তেওঁলোকে। ভাবচোন এইখনত ৰানৱে তেনেকুৱাত আমাৰ আজিলৈকে এক্সপিৰিয়েঞ্চ নাই। সেই পেইনখনে ৰানৱে ষ্টাৰ্টিং, আৰু এই ৱালখন এইখিনিতে ৰানৱেটো শেষ। পৃথিৱীৰ ভিতৰত এটা ডেঞ্জাৰাছ এয়াৰপৰ্ট হয় শ্বৰ্ট লেণ্ডিং এণ্ড শ্বৰ্ট টেক অফৰ কাৰণে। চিমিকোটৰ ৰুম চাৰিজন থাকিব লাগিব। ভিউ আচ্ছা হে। আপেলৰ গছ। এতিয়া আমি চিমিকোটত আছোঁ। এয়া চিমিকোটত ৰাতিপুৱাৰ পৰিৱেশ বৰ ধুনীয়া। এতিয়া চিমিকোটত আমি ৰখি আছোঁ। ইয়াৰ পৰা আমাৰ হেলিকপ্টাৰেৰে হিলচা বুলি জেগা এটুকুৰালৈকে লৈ যাব। চিমিকোট হৈছে নেপালত অন্তৰ্গত আৰু হিলচা হৈছে নেপাল আৰু চাইনাৰ বৰ্ডাৰ। গতিকে হিলচাত আমি ইয়াৰ পৰা যাম। আমি ৰৈ আছোঁ আমাৰ হেলিকপ্টাৰৰ কাৰণে। আৰু
আজি 22 জুলাই, এতিয়া সময় হৈছে 3:15 আৰু এতিয়া আমাৰ হেলিকপ্টাৰখন হিলচালৈকে যাব, আমাক আহিব দিছে ষ্টেণ্ডলৈ। গতিকে লাইফত ফাৰ্ষ্ট টাইম হেলিকপ্টাৰ এক্সপিৰিয়েঞ্চ ল'ম, কেনেকুৱা হয়। প্ৰভুৱে ভালে ভালে নিলে, একো দিগদাৰী নোহোৱাকৈ নিয়াটোৱে আশা কৰিছোঁ। আমি যাবলগীয়া হেলিকপ্টাৰ আহি পাইছেহি। হেংগিং ব্ৰিজ, তলত এখন কৰ্ণালী নদী, যিহে খুদ। এই ওলোমা দলংখনৰ নাম হৈছে ফ্ৰেণ্ডশ্বিপ ব্ৰিজ। এই ব্ৰিজখন কৰ্ণালী নদীৰ ওপৰত আছে। কৰ্ণালী নদীয়ে নেপাল আৰু চাইনাক বিভাজিত কৰিছে। আমি এতিয়া চাইনিজ ইমিগ্ৰেশ্যন চেণ্টাৰত প্ৰৱেশ কৰিলোঁ। ইমিগ্ৰেশ্যন চেণ্টাৰত বহু সময়ৰ প্ৰয়োজন হ'ল। ইয়াত চীন প্ৰশাসনৰ বিষয়াসকলে আমাৰ যাৱতীয় নথি পত্ৰৰ পুংখানুপুংখভাৱে পৰীক্ষা নিৰীক্ষা কৰিলে। লগতে আমাৰ মোবাইল ফোনসমূহো ভালকৈ পৰীক্ষা কৰিলে। এইখিনিতে কৈ থোৱা ভাল যে তিব্বতী ধৰ্মগুৰু দালাই লামা অথবা ফ্ৰী তিব্বত সম্বন্ধে একো নথি পত্ৰ বা ফটো পৰ্যন্ত লগত বা ফোন গেলাৰীত থকাটো নিষেধ। হিলচাত ইমিগ্ৰেশ্যনৰ পিছত আমি চীন দেশৰ অধীনত থকা তিব্বতৰ পুৰাং বোলা ঠাই এখনলৈ যাত্ৰা কৰিলোঁ। হিলচাৰ পৰা আমাক চীন প্ৰশাসনৰ অধীনত বাছ ছাৰ্ভিচৰ সহায়ত পুৰাঙলৈ লৈ আনিলে। হিলচাৰ পৰা পুৰাং পাবলৈ আমাক প্ৰায় এঘণ্টামান সময়ৰ প্ৰয়োজন হ'ল। সাগৰ পৃষ্ঠৰ পৰা পুৰাং প্ৰায় 12,800 ফুট উচ্চতাত আছে। আজি ৰাতি আমি পুৰাঙতে থাকিব লাগিব। আমি পুৰাঙত থকা হোটেলখন হৈছে হোটেল হিমালয়। নেক্সট দুদিনৰ কাৰণে 3খন বেড আছে যদিও বৰ্তমান 2জনেই পইচা থাকিবলৈ। আজি ইংৰাজী জুলাই 23 তাৰিখ বুধবাৰ, আৰু আজি আমি বৰ্তমান আছোঁ পুৰাং। পুৰাঙত আমি বৰ্তমান উচ্চতা হৈছে 12,800 ফুট। আমি চিমিকোটৰ পৰা ইয়ালৈ আহিলোঁ। চিমিকোটত উচ্চতা আছিলে 9,500। এতিয়া আমাক যোৱাকালি ৰাতি আমি এইখিনি পালোহি, পুৰাং পালোহি, আৰু আজিৰ দিনটোত আমাক পুৰাঙতে ৰাখিব। আমাক আজিৰ দিনটো ইয়াতে বতৰৰ লগত, এই জেগাৰ লগত, উচ্চতাৰ লগত আমাৰ শৰীৰৰ যাতে এটা ভাৰসাম্য আহে, তাৰ বাবে আমাক ইয়াতে ৰখা হৈছে। আৰু এই পুৰাং শব্দটো হৈছে চাইনিজ ৱৰ্ড, আৰু পুৰাঙৰ আৰু এটা নাম আছে, সেইটো হৈছে টাকলাকোট। টাকলাকোটটো নেপালী ভাষাত কয়। আৰু আমি অলপ পিছতে ইয়াৰ বজাৰখনলৈ যাম। ইয়াতে সৰু এখন বজাৰ আছে। বজাৰত আমি আমাৰ যাৱতীয় কিছুমান দৰকাৰী বস্তু আছে, যেনেকৈ আমি অক্সিজেন কেন দুটা আমি আমাৰ 2জনৰ কাৰণে ল'ব লাগিব, দুডাল ভাল লাখুটি ল'ব লাগিব ট্ৰেকিঙৰ কাৰণে। ইয়াৰ উচ্চতা আমাৰ শৰীৰৰ লগত এডজাষ্ট কৰিবলৈ পুৰাঙত আমাক আৰু এদিন অতিৰিক্তভাৱে ৰখাব। ইমান উচ্চতাত বহু যাত্ৰী বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে। ইয়াত অক্সিজেনৰ পৰিমাণ স্বাভাৱিক মাত্ৰাতকৈ যথেষ্ট কম। ইয়াৰ পিছত আমাৰ যাত্ৰাপথত অক্সিজেনৰ পৰিমাণ আৰু বেছিকৈহে কমি কমি গৈ থাকিব। সেয়েহে কোনো যাত্ৰীৰ যদি কোনো ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে,
ওৰাঙৰ পৰা আগলৈ আগবাঢ়িব নিদিয়ে কাৰণ ওৰাঙৰ পৰা আগলৈ কোনো ধৰণৰ মেডিকেল ফেচিলিটি নাই। এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'ৰ পৰৱৰ্তী অংশত আমি কৈলাশ পৰ্বতৰ 3দিনীয়া প্ৰদক্ষিণৰ বিস্তৃতভাৱে দেখুৱাম তথা মানস সৰোবৰৰ দৰ্শন আৰু প্ৰদক্ষিণো দেখুৱাম। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কমেণ্ট ছেকশ্যনত হৰ হৰ মহাদেৱ লিখি আমাক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।